ওয়েলকাম ভিউয়ার্স আজি বেহাবাৰী খ্যাত প্ৰতিষ্ঠিত কৌতুকশিল্পী মোহনৰ প্ৰেমিকাৰ ঘৰ ক'ত আৰু তেওঁৰ নাম কি আমি গম পাম চাওক ভিডিঅ'টোৰ মাজত শুনিবলৈ পাব 300 টকা আৰু আপোনালোকৰ মৰমৰ গেলাৰী মাত্ৰ 100 টকা ধন্যবাদ থ্যাংক ইউ সূৰ্যকখন মাতলে মন চলে আহা বন্ধু আপোনালোকে সহযোগ কৰিব আপোনালোকৰ ঘৰৰ ওচৰৰ প্ৰথমে আপোনালোকে যিমান চাকৰি বজালে পিছলৈ কমি গ'ল অকণমান হয়নে ভাগৰলে কোনোবাই বেছি আছিলোঁ ৰাইজে বোলে হাত চাপৰি মাৰিলেহে আহিব ঘৰৰ ৰাইজে পুৰা মই আজিৰ পৰা বেহাবাৰী আউটপোষ্টত সোমাইছো ধুনীয়া লাগিব ন ইয়াৰ মানে গান শুনিয়ে মই ভোগ কৰিছোঁ তাক মানে এইটো গান ভাল পাইনে মই বিৰাট ভাল পাওঁ মানে মই 2 বছৰ আগতে বিহু মঞ্চ বিহুছে এইটো কাৰণে হে ৰাতি দুপৰলৈ শুনিছেনে এবাৰ লাইভ শুনি কাম কৰিব দেই দৰ্শকে শুনি গানটো এবাৰ ই মানে সেই গানটো ইমান ভাল পায় ৰাতি দুপৰলৈ এইটো তাৰ কাহিনী এটা আছে ই মানে সেই মোহনে ছোৱালী এজনী ভাল পাইছে প্ৰায় ৰাতিয়ে পুৰা তেতিয়া কথা পাতিব লাগিব সেইকাৰণে গানটো বেছি ভাল পায় ৰাতি দুপৰলৈ খুব ভাল পায় থেংক ইউ এতিয়া আমি আশ্চৰ্য অকণমান গান শুনিম ৰাইজৰ আছেনে নাই উৎসাহটো তাল ফাল লগাই দিয়ক যিবোৰ অহা নাই কালিলৈ কিহত জ্বলিব লাগিব বোলে বৰ ভাল আছিলে বোলে আমিহে নগ'লোঁ পাই খালি কিয়নো শেষ হোৱা নাই কিন্তু হয়নে শেষ নাই হোৱা শিলা খুন্দিয়ালে তাতে কিমান দুখে বা হয়নে কোনানো বুজিব কুকুৰে বেদনা কোনেনো বুজিব মাজত এজিয়া জুৰিয়ে পুৰা এজিয়া জুৰিয়ে পুৰা এজিয়া জুৰিয়ে মই আৰু গীতকে আঁতৰি বুলি ভাবি লৈছোঁ ইও থাকিব লাগিব আছোঁ প্ৰথম এতিয়া গাব লাগিব ৰাতি দুপৰলৈ চাপৰ্ট ভাল লাগিব ৰাতি দুপৰলৈ
ইয়াৰ ভাল পোৱা চাইছিলোঁ নগাঁৱত ঘৰ পুৰণি গোদাম আমাৰ এটা দাদা পুৰণি গোদামৰ আছিলে নামটো পল্লৱী বৰুৱা পল্লৱী বৰুৱাই আছিলে পল্লৱী বৰুৱা তাৰপিছত সি সেইটোৰ পিছত ডেভেলপ কৰিছে এই প্ৰেম কি ডেভেলপ কৰিলে আজি কেইবা জেগাত আছে জিগা জুগা ये कोगा জিগা জুগা ये कोगा জিগা জুগা ये कोगा জিগা জুগা ये कोगा জিগা জুগা